আজি বিশ্ব যোগ দিৱস। বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো আয়োজন কৰা হৈছে যোগ দিৱস। গোলাঘাটৰ পুৰণা আমোলাপট্টি স্থিত ৱে টু ৰিকভাৰী নিচামুক্তি কেন্দ্ৰত আয়োজন কৰা হৈছে যোগ দিৱস। নিচাৰ পৰিৱৰ্তে শৰীৰ চৰ্চাৰ যোগেদি নিচা এৰাৰ সংকল্প লৈছে এইসকল নিচামুক্তি কেন্দ্ৰৰ যুৱকে। আজি 21 জুন ইণ্টাৰনেশ্যনেল য়োগা ডে আৰু এই ইণ্টাৰনেশ্যনেল য়োগা ডে উপলক্ষে আজি সমাজ কল্যাণ বিভাগ ৱে টু ৰিকভাৰী আৰু আমাৰ মেডিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কুমুদ দত্ত ছাৰ বাণী বাইদেউ য়োগা ইনষ্ট্ৰাক্টৰ হিচাপে আহি এই দিৱসটো পালন কৰিছোঁ। আৰু এই দিৱসটোত আমাৰ যিসকল নিচাসক্ত ল'ৰা আজি আমাৰ চেণ্টাৰটোত ট্ৰিটমেণ্টত আছে, তেওঁলোকৰ এটা সুস্বাস্থ্যৰে কাৰণে তেওঁলোকক কিছুমান য়োগা ইনষ্ট্ৰাক্ট কৰিছে আমাৰ বাণী বাইদেৱে। আৰু সেই দিৱসটো আমি যাতে এটা ভাল আমাৰ স্বাস্থ্যৰ কাৰণে আমি সদায় এনেকৈ কণ্টিনিউ কৰিম। এই য়োগাৰ যোগেদি আমাৰ স্বাস্থ্যৰ উন্নতিৰ কাৰণে আমি য়োগা কৰি যাম। তাৰ কাৰণে আমি আজি দিৱসটো পালন কৰিছোঁ। তেওঁলোকক আজি যোগ প্ৰশিক্ষণ দিয়ে বাণী শইকীয়া হাজৰিকা, উপস্থিত থাকে ডক্টৰ কুমুদ দত্ত। গোলাঘাটৰ সমাজ কল্যাণ বিভাগে এই কাৰ্যসূচীত সহযোগিতা আগবঢ়ায়। নিউজ এক্স গোলাঘাট ডায়েৰী। আজি যোগা দিৱস 21 জুন, সকলোৱে জানে 21 জুনৰ দিনা এতিয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আজি আমাৰ ইয়াৰে ভাস্কৰ গগৈ ভাইটি, মৰমৰ ভাইটি, খুব সুন্দৰকৈ এটা ৰিহেব চেণ্টাৰ খুলিছে ৱে টু ৰিকভাৰী। সঁচাকৈ নামটোৱেই বৰ ধুনীয়া। ইয়াত আমি আহিলোঁ 27জন 28জন যি ব্যক্তি আছে, মানে ইয়াত ল'ৰা আছে, ৰোগী আছে। আচলতে তেওঁলোকক ৰোগী বুলি এতিয়া ক'বই নালাগে, ৰোগী মানে খুব সুস্থ অৱস্থাতেই পাইছোঁ। মানে তেওঁলোকে এটা সেই অন্ধকাৰময় মানে এটা পৰিৱেশৰ পৰা এটা খুব সুন্দৰ পৰিৱেশলৈ লৈ আহিছে আমাৰ ভাস্কৰ গগৈয়ে। আৰু ইয়াত আহি পেলাই তেওঁলোকক আহি যোগাৰ বিষয়ে অকণমান তেওঁলোকক দিছোঁ। আৰু সেই যোগা কি বা আমি কেনেকৈ যোগা কৰিব লাগে, যোগাৰ দ্বাৰা মানুহৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক, সামাজিক দিশত কেনেকৈ আগুৱাই যাব পাৰি। আৰু এই যোগাৰ মাধ্যমেৰে আজি ভাস্কৰ গগৈয়ে তেওঁলোকক এটা চিডিউল বনাই থৈছে। ইয়াত প্ৰাৰ্থনা হয়, খুব ভাল লাগিছে। আৰু তেওঁলোকে ওমকাৰ ধ্বনিৰে এটা কিছু সময় তেওঁলোকে আজি যোগাত মানে তেওঁলোক কৰিছে। ওমকাৰ ধ্বনি কৰি পেলাই এটা সময় তেওঁলোকে খুব ধুনীয়াকৈ এটা পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু তেওঁলোকে প্ৰাণায়াম, ভ্ৰমৰী প্ৰাণায়াম, কেইবাটাও প্ৰাণায়ামৰ কৰিছে। আৰু তেওঁলোকৰ লগত বাৰ্তালাপ কৰিছোঁ, কাৰণ তেওঁলোক ক'ৰ পৰা আহিছে, বিভিন্ন ঠাইৰ ইয়াত ব্যক্তি আছে। আৰু সেই ব্যক্তিসকলৰ মাজত, ৰোগীসকলৰ মাজত তেওঁলোকৰ বহুত এটা ৰঙীন সপোন তেওঁলোকে অন্ধকাৰৰ মাজেৰে লৈ যাবলৈ বিচাৰিছিলে, কিন্তু ইয়াত আহি তেওঁলোকে এটা ধুনীয়া পথেৰে আগুৱাই যাব বুলি আশা কৰিছোঁ। আৰু প্ৰত্যেকৰে এটা নিচা থাকে, তেওঁলোকে যাতে সেই নিচাযুক্ত বস্তুটো এৰি তেওঁলোকৰ যিটো সৰুৰ পৰা নিচা আছিল, কাৰোবাৰ খেলা, কাৰোবাৰ গীত গোৱা, কাৰোবাৰ বনোৱা, কাৰোবাৰ কাম কৰা, সেই নিচাটোৰ মাজত তেওঁলোক যাতে সোমাই পৰক